বাক্সাৰ কুমাৰিকাটাত 3 জন চুৰক আটক কৰে আৰক্ষীয়ে। বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰিকাটা কাউলীৰ 3 জন চুৰক আটক কৰে কুমাৰিকাটা আৰক্ষীয়ে। যোৱা কেইবামাহ মানৰ পৰা বলৰাম ভদ্ৰ বয়স 25 বছৰ, শ্ৰীকান্ত সিংহ বয়স 40 বছৰ, মাদল বিশ্বাস বয়স 45 আৰু কাজল ৰায় নামৰ 4 জন চুৰে সিলিণ্ডাৰ, চাইকেল, বেটাৰী আদি বিভিন্ন ধৰণৰ সামগ্ৰী চুৰি কৰি কাউলী অঞ্চলত সন্ত্ৰাস চলাই আহিছিল। যোৱা 27 তাৰিখ অৰ্থাৎ সোমবাৰে নিশা কাউলীৰ স্থানীয় ৰাইজে বলৰাম ভদ্ৰ, শ্ৰীকান্ত সিংহ আৰু মাদল বিশ্বাসক হাতে লুটে ধৰি কুমাৰিকাটা আৰক্ষী চকীত খবৰ দিয়ে। কিন্তু কাজল ৰায় নামৰ চুৰজন পলাই যাবলৈ সক্ষম হয়। পিছত কুমাৰিকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈৰ দল ঘটনাস্থলীত গৈ কুমাৰিকাটা আৰক্ষী চকীত উক্ত 3 জন চুৰক লৈ আহে। পিছত চুৰ 3 জনক আজি জেল হাজতলৈ প্ৰেৰণ কৰে। যোৱাকালি আমি কাউলী এৰিয়াত খবৰ পাই আমি যাওঁ যে তাতে মানে কাউলী এৰিয়াটোত বহুতখিনি কিছুমান চুৰে যাৰ ঘৰৰ পৰা কাৰোবাৰ ঘৰৰ পৰা চিলিণ্ডাৰ আৰু তেনেকুৱা ধৰণৰ বস্তু চুৰ কৰি, চাইকেল চুৰ কৰি তেওঁলোকে সন্ত্ৰাসৰ সৃষ্টি চলাই আহিছিল। ৰাইজে বহুতবাৰ ধৰিবৰ কাৰণে ট্ৰাই কৰিছিল যদিও পোৱা নাই, কিন্তু খুব সম্ভৱ কালি তেওঁলোকে ৰাইজে 3 জন চুৰক কৰায়ত্ব কৰে। গতিকে কৰায়ত্ব কৰাৰ লগে লগে আমাৰ পুলিচৰ টীম গৈ তেওঁলোকক আমি উদ্ধাৰ কৰি আনি থানালৈ লৈ অহা হয় আৰু আমাৰ তামুলপুৰ থানা গোচৰ নম্বৰ এটা। বাক্সাৰ পৰা ধীৰাজ উপাধ্যায়ৰ প্ৰতিবেদন, বাক্সা লাইভ।